So namaskar bro, আপনাদের স্বাগতম জানাচ্ছি আমার একটা ভিডিও করা আপনাদের কাছে আসল ওয়েস্টার ভিডিও তো আজ আমি কারো উপর কথা তোমার লগত থাম্বনেল চাই গেস কৰিছে বেকাৰ নামটো মুখত লৈ কিনে মই নিজৰ দিনটো অপবিত্ৰ কৰি নেপেলাও তো গতিকে হেডফোনডাল কাণত লগাই ল'বা আৰু হেকলে ভিডিওটো চাবা তো বলা আৰু থামকৈ বজাও ভগৱান বিশ্বাস কৰে নে নকৰে হাতত এটা আঙুঠি দেখা নাই মইতৰ লৰা হয় মানে এটা আঙুঠি নাই মই কিন্তু সম্পূৰ্ণ ভগৱান বিশ্বাসী কৃষ্ণক বিশ্বাসী কৃষ্ণ জন্ম হৈ ভাগৱত পঢ়িছো ভাগৱতৰ কাহিনী পঢ়িছো আৰু কেতিয়া পৰা সংস্কৃতিৰ আইডিয়াটো আহিছে যে মোৰ কাৰণে কৃষ্ণৰ সম্পৰ্কটো জ্যোতিপ্ৰসাদে ডিফাইন কৰিছে সেইটো হৈছে সত্য সুন্দৰ আৰাধনা কৃষ্ণৰ আৰাধনা চ' মোৰ কাৰণে সুন্দৰ আৰাধনা সত্য পথত আছো চিণ্ডিকেটত যোৱা নাই বেয়া কাম কৰা নাই মানুহক বাঁহ দিয়া নাই মোক বহুতে বাঁহ দি থাকে তথাপি দিব চেষ্টা কৰা নাই সেইটো এটা মায়ে শিকা বস্তু চিণ্ডিকেটত যোৱা নাই বেয়া কাম কৰা নাই মানুহক বা দিয়া নাই কিন্তু অসমৰ সম্পদজনক মাতি নি প্ৰি প্লেনিং কৰি ছিংগাপুৰত শেষ কৰি পেলালি তো বেটিচত এটা কথা ভালকৈ মাথাত সোমাই ল'বি টকাৰ জোৰত হাৰি যাম বুলি কেতিয়াও নাভাবিবি আৰু সত্যতকৈ ডাঙৰ টকা পইচা নহয় বা পাৱাৰ নহয় আৰু ৰাইজতকৈ ডাঙৰ ৰজাও নহয় আৰু এটা কথা সদায় মনত ৰাখিবি দুনিয়াত জন্ম লোৱা মানুহজনে দুৰ্বল হয় যোনে দুনিয়াখন বনাইছে সি কিন্তু দুৰ্বল নহয় মনত ৰাখিবি সত্য পথত আছো চিণ্ডিকেটত যোৱা নাই বেয়া কাম কৰা নাই বেয়া কাম কৰা নাই যদি বেলেগৰ ছোৱালী বোৱাৰী পেন খুলি কোনে দেখাই বেটিচত ৰাৱণ হয় ৰাম নেদেখাবি ইয়াত প্ৰত্যেক বছৰে ৰাৱণ জ্বলাতকৈ ইয়াৰ নিচিনা জহৰাবিলাকক জ্বলাব লাগে গেলা কোনোবাই যদি ভাবিছে এক মই ৰোষ্ট কৰিছোঁ না তেনেহ'লে ভুল ভাবিছে এক মই ৰোষ্ট নহয় চিধা চিধি গালিয়ে দিছোঁ বা বেয়াকৈ কৈছোঁ এনেও বেলেগক দেওঁ কিন্তু ভাল হ'বলৈ দেওঁ এক চিধা চিধিয়ে দিছোঁ ধমকি ভাবে গালি ভাবে এইটো তাৰ কথা আৰে শুনা যোনে একো নিচা নকৰে সি টেনচনত পৰিবও পাৰে কিছুমানে আকৌ ধোকা খালে চুইচাইড হ'ব খোজে জিন্দাগীত জীয়াই থাকিব হলে কিবা এটা নিচা কৰিব লাগে তোৰ চেহেৰাৰ কাৰণে নহয় দিমাকৰ কাৰণে মনত ৰাখিবি বাহ জ্ঞানী বাবাই জ্ঞান দিছে জীৱনত জীয়াই থাকিব লগা হ'লে জীৱনত কিবা এটা হ'লেও নিচা কৰিব লাগে আৰে কোনোবা এৰি গৈছে তাক যাব দে না এইটো মোৰ মতলব তই নিজৰ কামত নিজে ছাকচেছ হৈ তাক দেখাই দে আৰু তোক কৈছোঁ তই মদ খা ভাং খা যি কৰা তাকে কৰ তাত মোৰ ক'ব লগা একো নাই কিন্তু মানুহক যদি ভাল জ্ঞান দিব নোৱাৰা তেনেহ'লে বেয়া জ্ঞানো নিদিবি ঠিক আছে এই যে কিছুমান ছোৱালীয়ে ভাবে মই নিজকে বহুত ধুনীয়া মোৰ পাছত 10টা ল'ৰা পৰি আছে বুলি কয় ইহঁতৰ বিষয়ে তুমি কি ক'বা আৰে শুনা ভণ্টি তোমাৰ পিছত 10টা ল'ৰা পৰি থকা নাই বিচাৰিহে আছে চান্স পোৱাহে নাই পালে মানে আকৌ কেলা ৰক্ষা সেই 10টাৰ মাজত প্ৰথম ব্যক্তি তহঁত দুইটাই ন কিয় গাত লাগিছে লাগিবই সঁচা কথা যে এখন গাঁৱত দুজনী দীপলিপ গাভৰু আছিল আৰু দুজন আছিল পাহুৱাল ডেকা আৰু সেই টিপলিপ গাভৰু কলিজনীৰ ভালকৈ টিপলিপ দুটা থাকেই খোৱা নাছিল চকুৰে দেখা সকলো বস্তু কিন্তু সঁচা নহয় চাওকচোন চৰাই বুলি আকৌ ধৰিবলৈ নাযাব আকৌ দেই এয়া এটা সাপ হয় চাওকচোন কি আচৰিত নহয়নে বাৰু মই প্ৰথমে চৰাই বুলিহে ভাবিছিলোঁ বাইদেউ আপুনি পাগল হ'ল বুলি আমি পাগল নহয় কাৰণ এইটো সকলোৱে জানে এই ভিডিঅ'টো ৰিয়েল হয় নে এআই হয় ভিডিঅ' জাষ্ট ধেমালিৰ কাৰণে বনোৱা হৈছে জাষ্ট কথাখিনি ৰিয়েলকৈ কোৱা হৈছে প্ৰথম কেইটা ক্লিপৰ শেষ দুটা ক্লিপৰ কথা কোৱা নাই মই আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাৰিবা আৰু কমেণ্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ বেলেগ একো নাই জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু ৰৈ বিনালে সকলোৱে চাবা নহ'লে কাটি দিম মালটো এই ধেমালি কৰিছোঁ সকলোৱে চাবা ৰেকৰ্ড এটা বনাই দিবা আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰিবা দুবাৰেই ক'লোঁ মাথা মানে ফ্ৰম হৈ গৈছে তো বাই বাই লগ পাম নতুন এটা ভিডিঅ' আজিলৈ বাই